হে দোস্ত ওয়েলকাম ব্যাক টু মাই আরমানস ব্লগ। আজি মই কতজন মানে ঘৰতে আছোঁ তো ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মানে অকণমান ডিম্পুদাৰ বিষয়ে ক'ম। চ' অকণমান বহি লওঁ। চ' ধৰক ডিম্পুদা আপুনি এই থাম্বনেইলখন চাই আপুনি বেয়া নাপাব। ডিম্পুদা মানে কি চ' আজিকালি আমাৰ নিচিনা ল'ৰা ছোৱালীটো চবে মানে ইউটিউবাৰ হ'বলৈ খোজে। চ' আজিকালি ইমান ইউটিউবাৰ হ'ব নোৱাৰি, তথাপিও হঠাৎ মানে এজনো হ'ব পাৰে। চ' আজি ধৰক ডিম্পুদা বিকাশ দা আমাৰ সৰু ল'ৰা ছোৱালীবিলাক ভাবে যে ডিম্পুদা আজি থাৰ ল'লে, বিকাশ দা গাড়ী ল'লে, তাৰপিছত আৰু কিবা কিবি ইউটিউবাৰ আছে চ' এইবিলাক গাড়ী চাড়ী ল'লে আমি কিয় নোৱাৰিম। চ' কোনোবা বোলে হেৰি ডিম্পুদা থাৰ পিছে বুলি কৈছিল। চ' সি মানে এটা ভিডিঅ' বনাইছিল ডিম্পুদাৰ ওপৰত। চ' কৈ আছিল ডিম্পুদা বোলে অহংকাৰী হয়, বহুত অহংকাৰী হয়। চ' ধৰক ডিম্পুদা অহংকাৰী নহয়, তো আমিও এক লগ পাইছোঁ। চ' আমিয়ে গম পাওঁ। চ' আমি লগ পাইছোঁ ঠিকেই, কিন্তু ইমান মানুহৰ ভিতৰত ডিম্পুদা ক'ব নোৱাৰে ন, ডিম্পুদাটো ক'ব নোৱাৰিব যে এইটো কোন সেইটো জানে ক'ব পাৰিব জানো, নোৱাৰে ন। এইটো এটা বহুত ভাল মানুহ হয়। চ' বহুত আমি লগ কৰিছোঁ, আমি গম পাওঁ আৰু যিবোৰ লগ কৰে লগ কৰিব ডিম্পুদাৰ লগত। চ' আৰু এটা কথা যে ডিম্পুদা বহুত অহংকাৰী, বহুত মানে সকলোৱে কৈ থাকে যে ডিম্পুদা অহংকাৰী হয়, অমুক হয় তমুক হয়। চ' চাওক ডিম্পুদা অহংকাৰী নহয়। চ' ডিম্পুদা বহুত ভাল ল'ৰা হয়। চাওক ডিম্পুদাৰ কাৰণে আজি আমি বহুত কথা জানিলোঁ, শিকিলোঁ। আপোনালোকেতো গমেই পায় ডিম্পুদাৰ বিষয়ে। ত' ডিম্পুদাৰ কাৰণে আমি আজি ইমান মানে জানিব পাৰিছোঁ যে ডিম্পুদাৰ বিষয়ে বহুত কিবা কিবি শিকিব পাৰিছোঁ, হয় নে নহয়? আপোনালোকে কওক কমেণ্টত। এটা আপুনি ভিডিঅ' বনাব যাওকচোন কিমান কষ্ট লাগে। চ' মোৰ বৰ্তমান ইউটিউব চেনেলৰ কিমান ছাবস্ক্ৰাইবাৰ, ছাবস্ক্ৰাইবাৰ 200 নে 250 ছাবস্ক্ৰাইবাৰ হ'ব। চ' ইয়াৰ 250 ছাবস্ক্ৰাইবাৰ লৈ আপুনি ভাবকচোন, 250 ছাবস্ক্ৰাইবাৰ লৈ মই এটা যদি ভিডিঅ' বনাওঁ কিমান কষ্ট কৰিব লাগে, কিমান কষ্ট কৰিব লাগে। চাওক ধৰক আপোনাৰ এতিয়া ভিডিঅ' বনাওঁতে কষ্ট নালাগে, এডিট কৰোঁতে মই অকণমান কষ্ট লাগে, হয় নে নহয়? আপোনালোকে যোনে মানে ভিডিঅ' বনায় সিয়ে গম পায়। চ' কিমান কষ্ট মানে কিহৰ টপিকৰ ওপৰত ভিডিঅ' বনাব লাগিব, ইয়ে মানে টেনশ্যন মানে আহি যায় আৰু। চ' আমি আমাৰ 200 ছাবস্ক্ৰাইবাৰ, ত' আমি এইটোহে বৰ্তমান গম পাই আছোঁ। আৰু ডিম্পুদাৰ কিমান 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ হয়। ডিম্পুদাৰ 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ হয় নে নহয়? ডিম্পুদাৰ যদি 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ, তেনেহ'লে ইয়াক ভাবকচোন, তেনেহ'লে ইয়াৰ কিমান ভাবিব লাগে ইয়াৰ, ত' ভাবকচোন আপোনালোকে। চ' আজি এইখিনি ক'বলৈ বিচাৰিছোঁ। চ' আপোনালোকে ডিম্পুদাক ইমান এনেকৈ নক'ব। আপুনি ভিডিঅ' চালোঁ। চ' ডিম্পুদাৰ বিষয়ে কিবা কিবি মানে কৈ আছিল। চ' ডিম্পুদা সি মানে কৈ আছিল যে ডিম্পুদাৰ কাৰণে ল'ৰা ছোৱালী মানে বেয়া হ'ল, ডিম্পুদাৰ কাৰণে ল'ৰা ছোৱালীক মানে বহুত বেয়া হৈ গ'ল, পঢ়া শুনা বাদ দি কিনে ইউটিউবত কাম কৰি আছে, এনেকৈ শুনা পালোঁ। চ' নাই, সেইটো নহয়, সেইটো কথা নহয়। চ' ধৰক আপোনালোকে আপোনাৰ ল'ৰা ছোৱালী ইউটিউবাৰ মানে সকলোৱে ল'ৰা ছোৱালী ইউটিউবাৰ হ'বলৈ খোজে, হয় নে নহয়? তো ধৰক সকলোৱে ল'ৰা ছোৱালী ইউটিউবাৰ হ'বলৈ খোজে। মই এইটো কথা কোৱা নাই যে আপোনালোকে সি মাইণ্ডত মানে বেলেগত মানে হেৰি কৰিব, সেইটো কথা মই কোৱা নাই। চ' আপোনালোকৰ ল'ৰা ছোৱালী ইউটিউবাৰ ক'লে গম পাইছে আজিকালি ইউটিউবত কিমান মানে মানুহে কাম কৰিছে, কিমান মানুহে কাম কৰিছে। ধৰকচোন আজি ব্লগাৰ বহুত হৈছে, আগত নাছিলে ব্লগাৰ, এতিয়া ডিম্পুদাৰ চাই ধৰক ময়ে ডিম্পুদাৰ ভিডিঅ' চাই কিনে মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। যদি মই নকওঁ ডিম্পুদা। চ' পাইছে যে ডিম্পু বৰুৱাক বা বিকাশক চাই, চ' বিকাশ দাক বা ডিম্পু বৰুৱাক চাই, চ' আজি আগত মানে অসমত ব্লগাৰ নাছিল, ইমান মানে দেশ দেখুওৱা হিৰ দেখুওৱা মানে নাছিল। এতিয়া গম পাইছে আপোনালোকে, নাছিল। চ' এতিয়া ডিম্পুদাক চাই বা বিকাশক চাই এতিয়া বহুত ব্লগাৰ হৈছে, আপোনালোকে গমেই পাইছে বহুত ব্লগাৰ হৈছে। তো তাৰে মাজত কেইবাজনে হিৰ' হ'ব পাৰে, ইউটিউবৰ হ'ব পাৰে, বা বহুতো হ'ব নোৱাৰে। সেইটো মই হিৰি কৰি দিব নোৱাৰিম, হয় নে নহয়? আপোনালোকে কওকচোন। তাৰপিছত এটা কথা কওঁ যে আপোনালোকে যে এই সৰু ল'ৰা ছোৱালী পঢ়া শুনা বাদ দি ইউটিউবত কাম কৰি আছে। চ' ধৰক আপোনালোকে পঢ়া শুনা, চ' ল'ৰা ছোৱালীৰ কথা কৈ আছোঁ। চ' আপোনালোকে পঢ়া শুনা বাদ নিদিব। চ' ধৰক মই পঢ়ি আছোঁ আৰু ইপিনে মই যদি টাইম পাওঁ এটা ব্লগ বনাওঁ আৰু ইউটিউব চেনেলত। চ' এটা কথা ক'বলৈ বিচাৰোঁ, তোমালোকে হেৰি নকৰিবা, পঢ়া শুনা বাদ দি দিবা। তোমালোকে পঢ়া শুনা কৰক, তুমি ইউটিউবত যদি টাইম পাই ইউটিউবতে তুমি হেৰি ভিডিঅ' বনাওঁ, তো দুটা থাকি যাব, হয় নে নহয়? পঢ়া শুনা বাদ নিদিব, সেইটোলৈকে কৈছোঁ। চ' আপোনালোকে ল'ৰা ছোৱালীক পঢ়া শুনা বাদ নিদিব। মই আজিকালি পঢ়া শুনা নহ'লে আপোনালোকে গমেই পায়, পঢ়া শুনা নহ'লে আজি কোনো হেৰিয়ে নাহে, হয় নে নহয়? আপোনালোকে কওকচোন। তেনেহ'লে পঢ়ক, স্কুলত দিয়ক, পঢ়ক, তাৰপিছত ভিডিঅ' বনাব দিয়ক। চ' আজিলৈকে ভিডিঅ'টো এইখিনি। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' ডিম্পুদা আপুনিও মই যে ভিডিঅ' চাই আছে, তো আপুনি মানে হেৰি চিৰিয়াছ ভাৱে লৈ নাযাব। চ'
আৰু আজিলৈকে এইখিনিয়ে তো ডিম্পুদা আপুনি যদি ভিডিঅ'ৰ ওপৰত কিবা যদি হেৰি থাকে বেভুক্তি থাকে বা কিবা থাকে যদি ভিডিঅ' যদি আপোনালোকে ডিলিট কৰিব লাগে ডিলিট কৰি দিম এতিয়া মোৰ আপত্তি নাই ডিলিট কৰি দিম চ' আপোনালোকে যদি কিবা কাৰণে হেৰি আছে মোক কমেণ্টত জনাই দিব যে মই ডিলিট কৰি দিয়া ভিডিঅ'টো আপুনি হেৰি হৈছে ডিলিট কৰি দিয়া হয় নহয় চ' এনে ক'লে মই ডিলিট কৰি দিম যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো চ' শেষলৈকে নেক্সট ভিডিঅ'ত আহিম বাই বাই